সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল, আমি বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ পাঠটিৰ লেখক ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীদেৱৰ সম্পৰ্কত ইতিমধ্যে আমি কিছু কথা জানিলোঁ। তেতিয়াহ'লে আজি আমি মূল পাঠলৈ আগবাঢ়োঁ। মানুহে সদায় নজনা কথা জানি ল'ব বিচাৰে বা নুবুজা কথাটো মানুহে বুজিব বিচাৰে। এই যে মানুহে নজনা কথা জানিবলৈ বিচৰা বা নুবুজা কথাটো বুজি ল'বলৈ বিচৰাৰ মানুহৰ যিটো অনুসন্ধিৎসু মনোভাৱ, সেই অনুসন্ধিৎসু মনোভাৱটো আদিম মানুহৰ পৰা এতিয়াৰ আধুনিক মানুহলৈ প্ৰত্যেকৰে মনত আছে। তাৰমানে মানুহ হৈছে অনুসন্ধিৎসু প্ৰাণী। নজনা কথাটো জানিব বিচাৰে, নুবুজা কথাটো বুজি ল'বলৈ বিচাৰে। ইয়াৰ উপৰিও মানুহৰ আছে কথাবোৰ ভাঙি পাতি চাব পৰা শক্তি, ফঁহিয়াই চাই বুজি ল'ব পৰা বুদ্ধি। কৈছে যে মানুহ অনুসন্ধিৎসু প্ৰাণী। মানুহৰ কি কৰিব পাৰে, যিকোনো কথা ভাঙি পাতি চাব পাৰে, ফঁহিয়াই কথাবিলাক চাব পাৰে, ফঁহিয়াই চাই বুজি ল'ব পৰা বুদ্ধিও মানুহৰ আছে। বুজি পাইছানে? ইতৰ প্ৰাণীতকৈ মানুহক কিয় শ্ৰেষ্ঠ বুলি কোৱা হয়? কাৰণ মানুহৰ চিন্তা শক্তি আছে, মানুহৰ বুদ্ধি আছে। এই বুদ্ধি আৰু অনুসন্ধিৎসাৰ বাবেই মানুহে আজি উন্নতিৰ পথেৰে আগুৱাই যাবলৈ সক্ষম হৈছে। আৰু এই বুদ্ধি আৰু অনুসন্ধিৎসাৰ ফলতেই মানুহে আজি প্ৰকৃতিৰ নানা সত্য, নানা ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে আৰু প্ৰকৃতিৰ শক্তি আৰু সম্পদবিলাক নিজ জীৱনৰ মান উন্নত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিছে। ইয়াত কৈছে যে বুদ্ধি আৰু অনুসন্ধিৎসা থকাৰ কাৰণে মানুহে আজি উন্নতি পথে আগুৱাই গৈছে। এইটো সঁচা কথা। এই বুদ্ধি আৰু এই অনুসন্ধিৎসাৰ বাবেই মানুহে আজি কি কৰিব পাৰিছে? প্ৰকৃতিৰ সত্যতা নিৰূপণ কৰিব পাৰিছে। বিভিন্ন ধৰণৰ প্ৰকৃতি জগতৰ ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে, হয়নে নহয়? প্ৰকৃতিৰ বিভিন্ন ৰহস্য উদ্ঘাটন কৰিবলৈ মানুহ আজি সক্ষম হৈছে। ভূমিকম্প কিয় হয়, আগ্নেয়গিৰি উদগীৰণ কিয় হয়, এই কথাবিলাক প্ৰকৃতিৰ একোটা পৰিঘটনা আৰু এই পৰিঘটনাবিলাকৰ যিটো ৰহস্য, সেইবিলাক মানুহে আজি উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে। আগৰ দিনত মানুহে কিন্তু কিছুমান কথা নাজানিছিলে, তাৰ মূল কাৰণটো নাজানিছিলে আৰু সেই নজনা কথাটোকে মানুহে যি কৈছিলে সেই সময়ত তাকে বিশ্বাস কৰিছিলে। এতিয়া চোৱা, ভূমিকম্প হৈয়ে থাকে। আগৰ দিনৰ মানুহে কি কৰিছিলে? আগৰ দিনৰ মানুহে কৈছিলে যে লোকবিশ্বাস যে হাতীৰ ওপৰত পৃথিৱীখন স্থিৰ হৈ থাকে আৰু হাতীৰ যেতিয়া বোলে পিঠি খজুৱায় বা গা খজুৱায়, তেতিয়া হাতীয়ে লৰচৰ কৰে আৰু তাৰ পৰিপ্ৰেক্ষিতত কি হয়? ভূমিকম্প হয়। সেইটো আজি আমি বিশ্বাস কৰিমনে? আজি আমি কেতিয়াও বিশ্বাস নকৰোঁ। বুজি পাইছা? গতিকে এই যে ভূমিকম্প হৈছে, এইটো মই বুজিবৰ কাৰণে এটা উদাহৰণ দিছোঁ। ভূমিকম্প হৈছে, তাৰ কাৰণটো আজি মানুহে কি কৰিব পাৰিছে? উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে। কিহৰ কাৰণে হয়? জোৱাৰ ভাটা হয় সাগৰত। কিহৰ কাৰণে জোৱাৰ ভাটাৰ সৃষ্টি হয়? সেই প্ৰকৃতিৰ জগতৰ এইবিলাক ৰহস্য উদ্ঘাটন কৰিবলৈ আজি মানুহে সক্ষম হৈছে। প্ৰকৃতিৰ শক্তি আৰু সম্পদবিলাক মানুহে আজি কি কৰিব পাৰিছে? নিজৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিছে। তোমালোকে নিজে মন কৰা, আজি আমি লাইটৰ তলত কি কৰিছোঁ? আমি কিতাপ পত্ৰ পঢ়িবলৈ সক্ষম হৈছোঁ। গৰম উঠিছে, আজি আমি ফেনখন চলাই তাৰ তলত বহি আমি গা জোৰ পেলাবলৈ সক্ষম হৈছোঁ, হয়নে? এতিয়া মন কৰাচোন, এই যে শক্তিবিলাক, যিটো বিদ্যুৎ শক্তি বা বৈদ্যুতিক শক্তি, সেইটো শক্তি মানুহে ক'ৰ পৰা উৎপাদন কৰিছে? নৈৰ বুকুত ভেটা দি বা বান্ধ দি কি কৰিছে? আজি মানুহে জলবিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হৈছে। বুজি পাইছা? এইটো কিহৰ কাৰণে সম্ভৱ হৈছে? মানুহৰ বুদ্ধিৰ কাৰণে সম্ভৱ হৈছে। মানুহৰ অনুসন্ধিৎসাৰ বাবে আজি মানুহে এই জলশক্তিটো কি কৰিব পাৰিছে? বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছে। আকৌ প্ৰকৃতি জগতৰ বিভিন্ন সম্পদবিলাক আজি মানুহে নিজৰ আৰামৰ আহিলা হিচাপেও ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে। বুজি নিশ্চয় পাইছা?
তাৰমানে আমি দেখিলোঁ মানুহৰ বুদ্ধি থকাৰ কাৰণে, মানুহৰ অনুসন্ধিৎসমূলক মনোভাৱ থকাৰ কাৰণে মানুহে আজি দোপে আগুৱাই যাবলৈ সক্ষম হৈছে। বস্তু আৰু ঘটনা লক্ষ্য কৰিব পৰা গুণ, তাক জানিবলৈ বুজিবলৈ আগ্ৰহ কৰা গুণ আৰু বুজি লৈ সেই বস্তু বা পৰিঘটনা নিজৰ আয়ত্তলৈ অনাৰ আগ্ৰহৰ ফলতে মানুহে নানা বস্তু আৰু ঘটনা আৱিষ্কাৰ কৰি গৈ থাকিল। এই প্ৰক্ৰিয়াতে বিজ্ঞানৰ প্ৰক্ৰিয়াৰো আৰম্ভণি হ'ল। মানুহৰ তেতিয়াহ'লে কি গুণ আছে বুলি কৈছে? ইয়াত কৈছে মানুহৰ বস্তু আৰু যিকোনো ঘটনা লক্ষ্য কৰিব পৰা গুণ আছে, তাক জানিবলৈ আৰু বুজিবলৈ আগ্ৰহ কৰা এটা গুণ আছে, আৰু বুজি লৈ সেই বস্তু বা পৰিঘটনাটো নিজৰ আয়ত্তলৈ অনাৰ মানুহৰ আগ্ৰহ আছে, আৰু এই আগ্ৰহৰ ফলতে মানুহে আজি বিভিন্ন বস্তু আৰু ঘটনা আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে। আৰু চাবলৈ গ'লে এই প্ৰক্ৰিয়াতে বিজ্ঞানৰ প্ৰক্ৰিয়াৰো আৰম্ভণি হ'ল। মানুহৰ অনুসন্ধিৎসমূলক মনোভাৱটো লাগিব। আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱে হ'ল বিজ্ঞান। এইটো মনত ৰাখিবা। আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোকে বিজ্ঞান বুলি কোৱা হয়। বিজ্ঞানত আমি দেখা বস্তু আৰু ঘটনাবোৰৰ একোটা সুসংবদ্ধ ব্যাখ্যা দিবলৈ চেষ্টা কৰা হয়, কিন্তু এই ব্যাখ্যাবোৰ পৰীক্ষা কৰি চাব পৰা বিধৰ হ'ব লাগিব। ইয়াত মন কৰাচোন, বিজ্ঞানত কি কৰা হয়? বিজ্ঞানত আমি যিবিলাক বস্তু দেখি থাকোঁ বা যিবিলাক ঘটনা আমি দেখি থাকোঁ, সেই বস্তু বা ঘটনাবিলাকৰ একোটা সুসংবদ্ধ ব্যাখ্যা দিবলৈ যত্ন কৰা হয়। তাৰ ব্যাখ্যাটো আগবঢ়াবলৈ চেষ্টা কৰা হয় বিজ্ঞানত, যিটো আমি চকুৰে দেখিয়ে থাকোঁ। কিন্তু কথা হৈছে কি, এই ব্যাখ্যাবিলাক এনেই দিলেই নহ'ব। এই ব্যাখ্যাবোৰ কিন্তু কি হ'ব লাগিব? পৰীক্ষা কৰি চাব পৰা বিধৰ হ'ব লাগিব। ধৰি লোৱা মই তোমালোকক কিবা এটা কথা কৈছোঁ, মোৰ সেই কথাটো সত্যতাটো থাকিব লাগিব। মই কোৱা কথাটো তোমালোকে পৰীক্ষা কৰি চাব পৰা বিধৰ হ'ব লাগিব। বুজি পাইছা নাই? বিজ্ঞানত তাৰমানে কল্পনাৰ কোনো অৱকাশ নাই। বিজ্ঞানত বাস্তৱক বিশ্বাস কৰা হয়। বিজ্ঞানত সদায় পৰীক্ষা নিৰীক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এতিয়া তোমালোকে চোৱাচোন, তোমালোকে যিসকল ছায়েন্সৰ ষ্টুডেণ্ট, সেই ছায়েন্সৰ ষ্টুডেণ্টবিলাকে কি কৰা হয়? লেবৰেটৰীলৈ তোমালোকে যোৱা, লেবৰেটৰীত তোমালোকে বিভিন্ন ধৰণৰ চল্টবিলাক কি কৰা? তোমালোকে মিশ্ৰণ কৰা, হয়নে নহয়? বোলে এইটো চল্ট আৰু এইটো মিশ্ৰণ কৰিলে, মানে ৰাসায়নিক দ্ৰব্যবিধ মিশ্ৰণ কৰিলে বোলে এইটো ৰাসায়নিক পদাৰ্থ আমি পাব পাৰোঁ। এই যে সেই কথাটো মই যদি মুখেৰে কওঁ তেতিয়া তোমালোকে শুনিবা, কিন্তু কথা হৈছে কি, মই কোৱা সেই কথাটো তোমালোকে কিন্তু সেই পৰীক্ষাগাৰত পৰীক্ষা কৰি চাব পাৰিব লাগিব। যদি মই কোৱা কথাটো মিলে তেতিয়াহে তোমালোকে সেই কথাটো বিশ্বাস কৰিবা। তাৰমানে মই যিটোটা চল্ট লগাই এইটো চল্ট হয় বুলি কৈছোঁ, সেইটো তোমালোকে পৰীক্ষাগাৰত পৰীক্ষা কৰি চাব পাৰিব লাগিব। বুজি পাইছা? সেই কথাটোকে ইয়াত কোৱা হৈছে যে বিজ্ঞানত আচলতে কল্পনাৰ ওপৰত গুৰুত্ব দিয়া নহয় বা মুখৰ কথাৰ ওপৰত গুৰুত্ব দিয়া নহয়। বিজ্ঞানত সদায় পৰীক্ষাৰ ওপৰতহে গুৰুত্ব দিয়া হয়। বুজি নিশ্চয় পাইছা? এইদৰে পৰ্যবেক্ষণ কৰা, জোখ মাপ লোৱা, সত্যৰ অনুসন্ধান কৰা, বস্তু বা ঘটনাটোৰ ধৰ্ম বা চৰিত্ৰ ফঁহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্তলৈ অহা, এইবিলাকে হৈছে বিজ্ঞানীৰ কাম। এইটো শাৰী মুখস্থ কৰিবা। বিজ্ঞানীৰ কাম কি? বিজ্ঞানীৰ কাম হৈছে পৰ্যবেক্ষণ কৰা, যিকোনো এটা বস্তুক পৰ্যায়ক্ৰমে চোৱা, জোখ মাপ লোৱা, সত্যৰ অনুসন্ধান কৰা, বস্তু বা ঘটনাটোৰ ধৰ্ম বা চৰিত্ৰ ফঁহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্তলৈ আহিব লাগিব। এইটোৱে হৈছে বিজ্ঞানীৰ কাম। তেতিয়াহ'লে তোমাৰ মোৰ দৰে সাধাৰণ মানুহ এজনৰ এইবোৰ প্ৰক্ৰিয়া বা পদ্ধতিৰ লগত সম্পৰ্ক কি? লেখকে কৈছে তেতিয়াহ'লে বিজ্ঞানীয়ে যদি সেইখিনি কামেই কৰে, তেতিয়াহ'লে তুমি মই হৈছোঁ সাধাৰণ মানুহ। সেই তুমি বা মোৰ নিচিনা সাধাৰণ মানুহ এজনৰ এই প্ৰক্ৰিয়া বা পদ্ধতিৰ লগত সম্বন্ধ বা সম্পৰ্কনো কি? কিন্তু সম্পৰ্ক আছে। ইয়াত কৈছে আদিম মানুহ এজনে এনেয়ে শিলত শিল দলিয়াই থাকোঁতে জুই উঠিল। এইটো কথা আমি আগতেও জানো যে আমি মানুহবিলাক, আদিম মানুহ কেনেকুৱা আছিল? অঘৰী আছিল, হয়নে নহয়? গতিকে কৈছে যে আদিম মানুহ এজনে এনেই শিলত তেওঁ শিল দলিয়াই আছিল। শিলত শিল দলিয়াই থাকোঁতে কি হ'ল? জুই উঠিল। সেই পৰ্যবেক্ষণৰ পিছত
তেওঁ জুই তোলা প্ৰক্ৰিয়াটো বাৰে বাৰে কৰি চালে। যেতিয়া মানুহজনে শিলৰ ওপৰত শিল দলিয়াই আছে আৰু জ্বলিয়াই থাকোঁতে যেতিয়া জুই জ্বলিছে, সেই পৰ্যবেক্ষণটো তেওঁ কি কৰিলে, বাৰে বাৰে কৰি চালে। বুজি পাইছা? তেওঁ দেখিলে মই শিলটো দলিয়াই দিলোঁ, শিলত লাগিল আৰু লগে লগে কি হ'ল, জুই জ্বলি উঠিল। তেওঁ সেই গোটেই কথাটো তেওঁ চালে, ভালদৰে চালে। তাৰপিছতে তেওঁ কি কৰিলে, সেই জুই তোলা প্ৰক্ৰিয়াটো, তাৰমানে শিলত শিল তেওঁ বাৰে বাৰে দলিয়াই চালে। তেওঁ জুই ধৰ্ম অধ্যয়ন কৰিলে। সেই আদিম মানুহজনে জুই ধৰ্মটো অধ্যয়ন কৰিলে। তাৰমানে জুইয়েনো কি কৰে, এই যে মই শিলৰ ওপৰত শিল দলিয়ালোঁ, জুই উঠিল, সেই জুইনো ধৰ্মটো কি, জুইৰ কাম কি। তাৰপিছতে তেওঁ জুইৰ নানা ব্যৱহাৰ আয়ত্ব কৰিলে। সেই জুইত তেওঁ ধৰ্মটো অধ্যয়ন কৰিলে, জুইয়ে তাৰমানে পুৰে, আৰু জুই নানা ব্যৱহাৰ আয়ত্ব কৰিলে। জুইকনো কি কি কামত ব্যৱহাৰ কৰিব পাৰি তাক তেওঁ উলিয়ালে। এই প্ৰথম বিজ্ঞানীজনৰ পদ্ধতি আজিৰ যুগতো একেবাৰে সলনি হোৱা নাই, মাত্ৰ সি বেছি সূক্ষ্ম, বেছি নিখুঁত হৈছে। এই যে আদিম মানুহজনে জুই তোলাৰ যিটো পদ্ধতি তেওঁ উলিয়াবলৈ সক্ষম হ'ল, সেই পদ্ধতিটো কিন্তু একেবাৰে আজিৰ যুগত সলনি হৈ যোৱা নাই, মাত্ৰ সি বেছি সূক্ষ্ম আৰু নিখুঁত হৈছে। আজিৰ বিজ্ঞানী এজনে কি কৰে, আজিৰ বিজ্ঞানীজনে খালী চকু, খালী হাতেৰে পৰ্যবেক্ষণ আৰু পৰীক্ষা কৰাৰ সলনি উন্নত যন্ত্ৰপাতি, উন্নত কৌশল ব্যৱহাৰ কৰিছে, হয়নে নহয়? আজিৰ যিসকল বিজ্ঞানী, সেই বিজ্ঞানীজনে খালী চকুৰ একো কাম নকৰে, খালী হাতেৰে পৰ্যবেক্ষণো নকৰে বা খালী হাতেৰে তেওঁ পৰীক্ষাও নকৰে। সেই খালী হাতেৰে পৰ্যবেক্ষণ বা পৰীক্ষা কৰাৰ সলনি তেওঁলোকে কি ব্যৱহাৰ কৰে, উন্নত মানদণ্ডৰ যন্ত্ৰপাতি, উন্নত কৌশল তেওঁলোকে ব্যৱহাৰ কৰিছে। পৰ্যবেক্ষণৰ বাবে তেওঁৰ হাতত আজি এক্স ৰশ্মিৰ দূৰবীন আছে, আলোকীয় বা ৰেডিঅ' দূৰবীন আছে, অনুবীক্ষণ যন্ত্ৰ আছে, লেজাৰ ৰশ্মি আছে, অপটিকেল ফাইবাৰ আদিবিলাক আছে। তাৰমানে আজিৰ বিজ্ঞানীজনে বিভিন্ন ধৰণৰ সঁজুলিৰ সহায়ত তেওঁলোকে পৰীক্ষা নিৰীক্ষাবিলাক কৰে। পৰীক্ষাৰ বাবেও তেওঁলোকৰ হাতত উন্নত তৰ্জুৰ পৰা আৰম্ভ কৰি পদাৰ্থ কণা, তৰকৰ দৰে হেজাৰ হেজাৰ বস্তু আছে। তেওঁলোকে পৰীক্ষা কৰিবৰ কাৰণে তেওঁলোকৰ হাতত আজি কি আছে, তৰ্জু আছে, উন্নত মানদণ্ডৰ তৰ্জু আছে। তৰ্জু মানে হৈছে তুলাচনী। আৰু পদাৰ্থ কণা, তৰকৰ দৰে হেজাৰ হেজাৰ বস্তু আছে। পদাৰ্থ কণা, তৰক মানে কি, এইটো ছাত্ৰ ছাত্ৰীসকলে বহুত ভুল কৰে। পদাৰ্থ কণা, তৰক মানে হৈছে পদাৰ্থৰ ক্ষুদ্ৰতম কণাসমূহৰ বেগ ক্ৰমে বঢ়াই দিয়া যন্ত্ৰ বিশেষ। বুজি পাইছা? যন্ত্ৰবিধকহে পদাৰ্থ কণা, তৰক বুলি কোৱা হয়, পদাৰ্থ কণাটোক নহয়। তেতিয়াহ'লে পদাৰ্থ কণা, তৰক মানে হৈছে পদাৰ্থৰ ক্ষুদ্ৰতম কণাসমূহৰ বেগ ক্ৰমে বঢ়াই দিয়া যন্ত্ৰ বিশেষ, সেইটো হৈছে পদাৰ্থ কণা, তৰক। বুজিব পাৰিছাই নিশ্চয়। প্ৰথম বিজ্ঞানীজনে নিজকে সুধিলে, জুই কেনেকৈ জ্বলে, কেনেকৈ এই জুই অন্য ঠাইলৈ নিব পাৰি। তাৰ উত্তৰ বিচাৰি তেওঁ বিভিন্ন বস্তু ঘঁহি চাইছিল, বিভিন্ন বস্তুৰে জুই ধৰি ৰাখিবলৈ চেষ্টা কৰিছিল। আজি বিজ্ঞানীজনে নিজকে সোধা প্ৰশ্নবোৰৰ নমুনা অলপহে বেলেগ। মেলেৰিয়া জ্বৰ যে হয়, কিয় হয়, কিহে এই ৰোগ বিয়পায়, কি কৰিলে এই ৰোগ বিয়পি যোৱাত বাধা পৰে। ইমান সুন্দৰকৈ লিখিছে। ইয়াত কৈছে আমাৰ প্ৰথম যিজন বিজ্ঞানী, সেই আদিম মানুহজন, সেই প্ৰথম বিজ্ঞানীজনে নিজকে প্ৰশ্ন সুধিছিলে যে জুই কেনেকৈ জ্বলে, কেনেকৈ এই জুই আমি অন্য ঠাইলৈ নিব পাৰোঁ। এতিয়া মন কৰাচোন, সেই আদিম যিজন মানুহ, সেই মানুহজনে যদি জুই সেই ধৰ্মটো আৱিষ্কাৰ নকৰিলেহেঁতেন, বা জুইকনো কেনেকৈ আন কাৰ্যত ব্যৱহাৰ কৰিব পাৰি সেই যদি নাভাবিলেহেঁতেন, তেতিয়াহ'লে কি হ'লহেঁতেন। গতিকে সেই প্ৰথম বিজ্ঞানীজনে তাৰমানে কি কৰিছে, নিজকে প্ৰশ্ন সুধিছিলে যে জুই কেনেকৈ জ্বলে, ভাবিছে তাৰমানে কেনেকৈ জুই অন্য ঠাইলৈ নিব পাৰি। আৰু তাৰ উত্তৰ বিচাৰি তেওঁ কি কৰিছিল, বিভিন্ন বস্তু তেওঁ ঘঁহি চাইছিল আৰু বিভিন্ন বস্তুৰে জুই ধৰি ৰাখিবলৈ চেষ্টা কৰিছিল। সেই তাহানিৰ বিজ্ঞানীজনে যিটো কৰ্ম কৰিছিল, আজিৰ বিজ্ঞানীজনেও সেই একেটা কৰ্ম কৰে, কিন্তু মাত্ৰ প্ৰশ্ন সোধা নমুনাবিলাকহে বেলেগ বেলেগ। আজিৰ বিজ্ঞানীজনে কেনেকৈ চিন্তা কৰে, মেলেৰিয়া জ্বৰ যে হয়, কিয় হয়, কিহে এই ৰোগ বিয়পায়। আমি সকলোৱে জানো যে মেলেৰিয়া জ্বৰ হয়। বিজ্ঞানীজনে প্ৰশ্ন কৰে যে মেলেৰিয়া যে জ্বৰ হয়, কিহৰ কাৰণে মেলেৰিয়া জ্বৰ হয়। মেলেৰিয়া জ্বৰ হোৱাৰ নিশ্চয় কিবা এটা কাৰণ থাকিব লাগিব।
এই মেলেৰিয়া জ্বৰটো কিহে বিয়পায় বা এই ৰোগটো কিহে বিয়পায় বা কি কৰিলে আমি এই ৰোগটো বিয়পি যোৱাত বাধা দিব পাৰোঁ। আজি বিজ্ঞানীয়ে এনেদৰে প্ৰশ্ন কৰে নিজকে। নাইবা চৰাইবোৰ যে আকাশত উৰি ফুৰিব পাৰে, কেনেকৈ পাৰে? আমাৰ বাৰু দেউকা নাই, বতাহত উপঙি যাব পৰাকৈ আমি একো সাজি ল'ব নোৱাৰোঁনে? বুজি পাইছানে? তাৰমানে আজিৰ বিজ্ঞানীসকলে মেলেৰিয়া জ্বৰৰ কাৰণ বিচাৰি যোৱাৰ পৰিপ্ৰেক্ষিতত আজি তেওঁলোকে এটা উত্তৰ পাইছে যে মেলেৰিয়া জ্বৰটো মহে বিয়পায়। বুজি পাইছা? মহে এই ৰোগটো বিয়পায়। যদি আজি বিজ্ঞানীজনে সেই প্ৰশ্নটো নিজকে নিজে নুসুধিলেহেঁতেন যে মেলেৰিয়া জ্বৰ কিহে বিয়পায়, তেতিয়াহ'লে চাগে আমি সেই প্ৰশ্নটোৰ উত্তৰো নাপালোঁহেঁতেন। বুজিব নিশ্চয় পাৰিছা? তাৰমানে মানুহে সদায় নজনা কথাটো জানিবৰ কাৰণে আগ্ৰহী হ'ব লাগিব, তেতিয়াহে তুমি কিবা নহয় কিবা এটা বস্তু উলিয়াব পাৰিবা, তাৰমানে সমাধানটো উলিয়াব পাৰিবা। আকৌ কৈছে চৰাই আকাশত উৰি ফুৰা আমি সকলোৱে দেখিছোঁ, হয়নে? চৰাই আকাশত উৰি ফুৰে, সেই দৃশ্য চাই আমাৰ সকলোৰে ভাল লাগে। কিন্তু কিছুমান এনেকুৱা মানুহ আছে যিবিলাক মানুহৰ মনলৈ কিন্তু সেই চৰাই যে আকাশত উৰিছে তাক লৈও কিছুমান প্ৰশ্ন আহিব পাৰে। যেনেকৈ ইয়াত কৈছে চৰাই আকাশত উৰিব পাৰে কিহৰ কাৰণে? কাৰণ চৰাই দেউকা আছে। আমি আকাশত উৰিব নোৱাৰোঁ মানুহবিলাকে, কিয়? কাৰণ আমাৰ মানুহৰ দেউকা নাই। কিন্তু আমি বাৰু বতাহত উপঙি যাব পৰাকৈ কিবা এটা সাজি ল'ব নোৱাৰোঁনে? এই চিন্তা মনলৈ অহাৰ পৰিপ্ৰেক্ষিততে আজি কিহৰ আৱিষ্কাৰ হ'ল? আজি উৰাজাহাজৰ আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল ৰাইট ভাতৃদ্বয়। এইবিলাক তোমালোকে নিশ্চয় জানা। তাৰমানে মনলৈ প্ৰশ্ন আহিব লাগিব, প্ৰশ্নটোৰ উত্তৰ বিচাৰি যাওঁতে তাৰ আমি একোটা আজি সমাধা পাব পাৰোঁ। নাইবা আমাৰ পৃথিৱীখনৰ জন্ম কেনেকৈ হ'ল? পৃথিৱীখনৰ আকাৰ কেনেকুৱা, গঠন কি, বয়স কিমান? এইবিলাকো তাৰমানে আজি বিজ্ঞানীয়ে কি কৰে? প্ৰশ্ন কৰে। আৰু এই প্ৰশ্নবিলাক যেতিয়া তেওঁলোকৰ মনলৈ আহে, সেই মনলৈ অহা প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰি তেওঁলোকে আগবাঢ়ি যায়। আৰু উত্তৰ বিচাৰোঁতে সেই প্ৰশ্নবিলাকৰ তেওঁলোকে একোটা উত্তৰ লাভ কৰিবৰ কাৰণে তেওঁলোকে সক্ষম হয়। পৃথিৱীৰ আকাৰ কেনেকুৱা? পৃথিৱীৰ আকাৰ কেনেকুৱা সেই প্ৰশ্নটো সকলো মানুহৰ মনলৈ নাহে। কিন্তু পৃথিৱীৰ আকাৰ কেনেকুৱা বা পৃথিৱীৰ গঠনটো কি বা পৃথিৱীৰ বয়সনো কিমান হৈছে, এই প্ৰশ্নবিলাকৰ উত্তৰ জানিবলৈ প্ৰয়াস কৰাৰ ফলতে আজি আমি তাৰ সমাধান লাভ কৰিবলৈ সক্ষম হৈছোঁ। বুজি নিশ্চয় পাইছা? তাৰমানে ইয়াত বাৰে বাৰে এটা কথাই কৈছে যে মানুহৰ বুদ্ধি আছে, মানুহৰ অনুসন্ধিৎসমূলক মনোভাৱ আছে, আৰু সেই অনুসন্ধিৎস মনোভাৱৰ বাবে মানুহে আজি বিভিন্ন ধৰণৰ সামগ্ৰীবিলাক তোমাৰ উলিয়াবৰ কাৰণে সক্ষম হৈছে। এতিয়া চোৱা, ছাৰ আইজাক নিউটনে কি কৰিছিল? মধ্যাকৰ্ষণ শক্তিৰ আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল, হয়নে? আপেলটো গছৰ পৰা সৰি পৰিছে, আপেলটো গছৰ পৰা সৰি পৰা পৰিঘটনাটো তেওঁ দেখিয়েই তেওঁৰ মনলৈ প্ৰশ্ন আহিছিল যে আপেলটো যেতিয়া গছৰ পৰা সৰিছে, আপেলটো তললৈ সৰাতকৈ ওপৰলৈ কিয় নগ'ল? সেই প্ৰশ্নটোৰ উত্তৰ তেওঁ বিচাৰি যাওঁতে মধ্যাকৰ্ষণ শক্তিৰ আৱিষ্কাৰ কৰিবৰ কাৰণে সক্ষম হ'ল। সেই কথাটোকে কৈছে ইয়াত। বুজিব নিশ্চয় পাৰিছা? বিজ্ঞানীসকলে এইবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি যোৱাৰ বাবে আজি আমাৰ আহাৰ, আশ্ৰয়, কাপোৰ কানিৰ নানা সমস্যাৰ আজি সমাধান হৈছে। তাৰমানে তুমি চিন্তা কৰিব পাৰিব লাগিব। তুমি যেতিয়া কিবা এটা কথা চিন্তা কৰিবা, তুমি দেখিবা সেই চিন্তাৰ তুমি কিবা নহয় কিবা এটা সমাধান পাইছাগৈ। প্ৰকৃতিৰ নতুন নতুন দ্ৰব্য, শক্তি আৰু পৰিঘটনাক আমি মানুহে নিজৰ আয়ত্তলৈ আনিব পাৰিছোঁ আৰু আমাৰ জ্ঞানৰ পিয়াহ গুচাব পাৰিছোঁ। আজি প্ৰকৃতি জগতৰ বিভিন্ন নতুন নতুন দ্ৰব্য, শক্তি আৰু পৰিঘটনাক আমি মানুহে কি কৰিবলৈ সক্ষম হৈছোঁ? নিজৰ আয়ত্তাধীন কৰিব পাৰিছোঁ আৰু আমি আমাৰ জ্ঞানৰ পিয়াহটো দূৰ কৰিব পাৰিছোঁ। আমাৰ কিহৰ কাৰণে? আমাৰ সেই অনুসন্ধিৎসমূলক মনোভাৱৰ কাৰণে নহয় জানো? আজি প্ৰকৃতি জগতৰ বিভিন্ন বস্তুবিলাকক মানুহে কি কৰিব পাৰিছে? নিজৰ আয়ত্তলৈ আনিব পাৰিছে, নিজৰ অধীন কৰিব পাৰিছে। প্ৰকৃতি জগতৰ বিভিন্ন বস্তুবিলাক মানুহে আজি নিজৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিবৰ কাৰণে ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে।
এনেই এটা মই উদাহৰণ দিছোঁ, এতিয়া মন কৰিবা আমাৰ যিবিলাক পানী মেটেকা আছে সেই পানী মেটেকাবিলাকৰ পৰাও আজি মানুহে কি কৰিছে বিভিন্ন ধৰণৰ সামগ্ৰী মানুহে নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। সেইটো কিহৰ কাৰণে সম্ভৱ হৈছে বুলি ভাবা? সেইটো মানুহে চিন্তা কৰিছে, সেই চিন্তাৰ ফচল হিচাপে বিভিন্ন ধৰণৰ তেওঁলোকে সামগ্ৰী আৱিষ্কাৰ কৰিবলৈ আজি সক্ষম হৈছে। আজি আমাৰ দেখিবলৈ পাইছোঁ আমাৰ অসমীয়া সমাজত যিবিলাক তামোল গছ আছে হয়নে, সেই তামোল গছৰ পৰা কি হয় ঢকুৱা হয়। আজি সেই তামোল গছৰ ঢকুৱাৰ পৰা কি কৰিব পাৰিছে মানুহে আজি বিভিন্ন ধৰণৰ থাল বাতিবিলাক নিৰ্মাণ কৰিছে আৰু সেই থাল বাতিবিলাক বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাকত তেওঁলোকে ব্যৱহাৰ কৰিছে। চাবলৈ গ'লে সেইটোও এটা মানুহৰ চিন্তাৰ ফচল হয়, কাৰণ সেই থাল বাতিবিলাক তুমি ব্যৱহাৰ কৰাৰ পাছত যেতিয়া পেলাই দিবা সেই পেলনীয়া সামগ্ৰীবিলাকে কিন্তু কোনো ধৰণৰ মাটিৰ অপকাৰ সাধন নকৰে, বৰঞ্চ সেই দ্ৰব্যবিলাক কি হ'ব মাটিৰ লগত মিহলি হৈ যাব। বুজি পাইছা? এতিয়া আৰু এটা কথা এই মুহূৰ্তত মোৰ মনলৈ আহিছে। আজি বাংলাদেশত কি কৰা হৈছে? আজি বাংলাদেশত তোমাৰ মেটেকাৰ ওপৰত মানুহে খেতি কৰিবৰ কাৰণে সক্ষম হৈছে। আমি কেতিয়াবা এইটো কথা ভাবিব পাৰোঁনে যে মেটেকাৰ ওপৰতো মানুহে বিভিন্ন ধৰণৰ খেতি কৰিব পাৰে? বিভিন্ন ধৰণৰ খেতি মানে পাচলি খেতি কৰিবলৈ সক্ষম হৈছে আজি। সেইটো কিহৰ কাৰণে সম্ভৱ হৈছে বুলি ভাবা? সেইটো মানুহৰ চিন্তাৰ কাৰণে সম্ভৱ হৈছে, মানুহৰ অনুসন্ধিৎসাৰ বাবে সম্ভৱ হৈছে। তাৰমানে তেওঁলোকে চিন্তা হৈছে যে আমি যে এই মেটেকাবিলাক দেখিছোঁ, এই মেটেকাবিলাককো আমি কিবা কামত ব্যৱহাৰ কৰিব পাৰোঁ নেকি? কাৰণ আজি বাংলাদেশতো ধৰা বানপানী হয়, অসমতো বানপানী হয় হয়নে? সেই বানপানী হোৱাৰ কাৰণে মানুহৰ কি হয় ৰবি শস্যবিলাকৰ মানে অনিষ্ট সাধন হয়। গতিকে তেওঁলোকে কি কৰিছে এটা সমাধান উলিয়াইছে যে তেওঁলোকে মেটেকাৰ ওপৰতে খেতি কৰিব। গতিকে সেই মেটেকাৰ ওপৰত আজি কি কৰিছে তেওঁলোকে শাক পাচলিৰ খেতি কৰিবৰ কাৰণে সক্ষম হৈছে। এইটো এটা উদাহৰণ দিছোঁ তোমালোকে বুজিবৰ কাৰণে। বুজিব পাৰিছা বুলিয়ে মই ভাবিছোঁ। কিন্তু এইবোৰ অৱদানতকৈ বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ, বৈজ্ঞানিক পদ্ধতি। এইটো তোমালোকে আণ্ডাৰলাইন কৰিবা, এইটো মুখস্থ কৰিবা যে এই সকলোবিলাকতকৈ বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অৱদানটোৱে হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি। বিজ্ঞানীসকলে লক্ষ্য বা পৰ্যবেক্ষণ কৰে, তাৰ পাছত তথ্যবোৰ সুন্দৰকৈ সজাই লৈ এইটো এনে বস্তু বা এইটো এনে পৰিঘটনা হ'ব লাগে বুলি এটা উপকল্প শব্দৰ অৰ্থ হৈছে নিয়মৰ নিচিনা এটা ধাৰণা কৰি লয়। তাৰ পাছত নতুন তথ্য নতুন পৰ্যবেক্ষণেৰে তেওঁলোকে আগৰ উপকল্প বা ধাৰণাটো সঁচা নে মিছা জানিব খোজে। যদি দেখা যায় যে নতুনকৈ পোৱা তথ্যবোৰে আগৰ ধাৰণাটো বা সিদ্ধান্তটো মানি নচলে, তেনেহ'লে তেওঁলোকে কোনো দ্বিধা নোহোৱাকৈ আগৰ সিদ্ধান্তটো এৰি পেলায়। ইয়াত কি ক'লে? ইয়াত কৈছে যে বিজ্ঞানীসকলে প্ৰথমে যিকোনো এটা বস্তু বা ঘটনা লক্ষ্য বা পৰ্যবেক্ষণ কৰিব। তাৰ পাছত সেই তেওঁলোকে লক্ষ্য বা পৰ্যবেক্ষণ কৰাৰ অন্তত যিবিলাক তথ্য পাব, সেই তথ্যবিলাক কি কৰিব সুন্দৰকৈ সজাই এনে বস্তু বা এইটো এনে পৰিঘটনা হ'ব লাগে বুলি তেওঁলোকে কি কৰিব এটা উপকল্প মানে এটা নিয়মৰ নিচিনা বা এটা ধাৰণা তেওঁলোকে কৰি লয়। প্ৰথমতে চাব, তাৰপিছতকৈ সুন্দৰকৈ তথ্যবিলাক সজাব আৰু সজোৱাৰ পিছত তেওঁলোকে কয় যে এই বস্তুটো বা এই পৰিঘটনাটো এনে হ'ব লাগে বুলি তেওঁলোকে এটা ধাৰণা কৰে। তাৰ পাছত নতুন তথ্য আৰু নতুন পৰ্যবেক্ষণেৰে তেওঁলোকে কি কৰিব আগৰ যিটো উপকল্প মানে ধাৰণাটো পাইছিল সেই ধাৰণাটো সঁচা নে মিছা তাক জানিব বিচাৰিব। আৰু যদি দেখে যে নতুনকৈ পোৱা তথ্যবিলাকে আগৰ ধাৰণাটো বা সিদ্ধান্তটো মানি নচলে, তেতিয়াহ'লে তেওঁলোকে কোনো দ্বিধাবোধ নকৰাকৈ, কোনো সংকোচবোধ নকৰাকৈ তেওঁলোকে কি কৰে আগৰ সিদ্ধান্তটো এৰি পেলায়। তাৰমানে যিটো নতুন সিদ্ধান্ত সেই নতুন সিদ্ধান্তটোকে তেওঁলোকে স্বীকাৰ কৰে। বুজি নিশ্চয় পাইছা? ইয়াকে কোৱা হয় মুকলি মনৰ কথা। তাৰমানে বিজ্ঞানে আমাক কি শিকায়? বিজ্ঞানে আমাক মন মুকলি কৰিবলৈ শিকায়। বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি। আকুৰগোজ হৈ
পুৰণা কথাটোতে লাগি নাথাকি নতুন কথা নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পৰা মনটোৱে ব্যক্তি আৰু সমাজকো উন্নতিৰ জখলাৰ আগুৱাই লৈ যায়। ইয়াত এটা কথা কৈছে যে বিজ্ঞানৰ গোটেই পদ্ধতিত কিহৰ প্ৰয়োজন আছে? এটা মুকলি মনৰ প্ৰয়োজন আছে। তুমি যদি মুকলি মনৰ গৰাকী নোহোৱা তেতিয়াহ'লে তুমি কোনো ক্ষেত্ৰতে আগবাঢ়ি যাব নোৱাৰা। সেইকাৰণে কৈছে আকুৰগুজ হৈ পুৰণা কথাটোত লাগি নাথাকি নতুন কথা নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পৰা মনটোৱে ব্যক্তি আৰু এখন সমাজক কি কৰিব পাৰে? উন্নতিৰ পথেৰে আগুৱাই লৈ যাব পাৰে। তাৰমানে আজিৰ যুগটোত আমি কি কৰিব লাগিব? আমি মন মুকলি কৰি নতুন তথ্য নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব লাগিব। তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল তোমালোকক আজি ইমানখিনিলৈকে বুজাইছোঁ আৰু আশা ৰাখিছোঁ তোমালোকে নিশ্চয় বুজিব পাৰিছা। আজি আমি যিমানখিনিলৈকে পঢ়িছোঁ জানাই, তাৰ আধাৰত হ'ব পৰা প্ৰশ্নবিলাক মই দি দিম। তোমালোকে প্ৰত্যেকজনে যাতে সেই প্ৰশ্নবিলাকৰ উত্তৰ নিজৰ নিজৰ বহীত কৰি ৰাখা। তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল আজিলৈ আমি পাঠ ইমানতে সামৰিছোঁ। ধন্যবাদ।